সাগৰৰ মাজত আবদ্ধ এখন জাহাজ। জাহাজখনত আবদ্ধ 15 জন নাবিক। যিকোনো মুহূৰ্তত ডুবিব পাৰে জাহাজখন। 2015 চনৰ 22 জুনৰ ঘটনা এয়া। হঠাৎ ডুবিব ধৰিছিল ভাৰতীয় নৌসেনাৰ এখন মালবাহী জাহাজ। ভাৰত মহাসাগৰৰ বুকুত লাহে লাহে ডুবিব ধৰিছিল জাহাজখন। জাহাজখনত আছিল 15 জন নাবিক সহ সেনাবাহিনী। আৰু সেই খবৰটো আহিছিল গোৱা দমনৰ ভাৰতীয় উপকূলৰক্ষীৰ এয়াৰ ষ্টেচনলৈ। লগে লগে প্ৰচণ্ড ধুমুহাত আবদ্ধ হৈ ক'ৰবাত ডুবিব ধৰিছিল MV কোষ্টেল প্ৰাইড নামৰ এই জাহাজখন। এই জৰুৰী বাৰ্তাটো পোৱাৰ লগে লগেই জাহাজখন উদ্ধাৰৰ বাবে ৰাওনা হ'ল এটা দল। এই দলটোৰ নেতৃত্ব লৈছিল এজন তেজপুৰৰ সন্তান ভিকুমণি দাস। খবৰ পোৱাৰ লগে লগেই CG-822 হেলিকপ্টাৰ লৈ যাত্ৰা কৰিছিল ভিকুমণিয়ে। উইন্স কামাণ্ডোত ভিকুমণিয়ে 2 জন পাইলট সহ চলালে উদ্ধাৰ অভিযান। নিজৰ জীৱনকো তুচ্ছ নকৰি নিজেই 2.5 ঘণ্টা ধৰি চলালে উদ্ধাৰ অভিযান। চিনেমাৰ কাহিনী ধৰি চলোৱা হয় এই উদ্ধাৰ অভিযান। উদ্ধাৰ কৰিলে জীৱন্তে 15 জন লোকক। আৰু এই সাহসিকতাৰ বাবে এইজন অসম সন্তানক ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা আগবঢ়োৱা হৈছে বিৰল সন্মান। ৰাষ্ট্ৰসংঘই ভিকুমণিক আগবঢ়াইছে ৰাষ্ট্ৰসংঘৰ IMO সন্মান। পুত্ৰৰ এই সন্মানত এতিয়া উৎফুল্লিত ভিগুৰ পিতৃ মাতৃ। ভিকুমণি দাস নেভিত ভালেই লাগিছিল যে তেওঁ যে এনেকুৱা এটা হেৰি পাবগৈ সেইটো চিন্তা কৰা নাছিলোঁ আৰু ভগৱানে যে এনেকুৱা এটা হেৰি কৰিলে খুব ভালেই লাগিল। ময়ো প্ৰথমতে দিয়া মলম নাছিলে, তাৰপিছত আৰু তাৰ অসন্তুষ্ট দেখি মই একেবাৰে সিংহবাৰী আশীৰ্বাদ কৰিছোঁ, তুমি য'তেই থাকা ত'তেই থাকা, ভগৱানে তোমাক অঞ্জলি দিয়ক যাতে তোমাৰ সকলোখিনিও আগবাঢ়ি যায় দুপে দুপে। আৰু সেই অনুযায়ী সি কেইবাটাও প্ৰমোচনো পালে। বৰ্তমান ভিকুমণি উপকূল বাহিনীৰ নৌসেনাৰ এজন উচ্চ পদস্থ বিষয়া। তেজপুৰৰ পৰা অশ্বিনী বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, আছাম টক্স।